বোলে শুনছো আমিও বাইকে বিয়া স্পিড খেলাম নুঙ্গিয়ে বাইক হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মানে অলপ দীঘলীয়া যাত্ৰাত যাম বুলি ভাবিছোঁ। তো আমাৰ লগত ইফালে আছে হিৰক, দিগন্ত, মংগলো। তো আজি বহুত জেগাত ঘূৰিম বুলি ভাবিছোঁ। তো এতিয়া লেটছ গো। এতিয়া আমি পালোঁ বৰসোপা। বৰসোপাৰ পৰা ক'ত যাবি এতিয়া? ইফালে যি যায় সিফালে তামোলপুৰ চাই ইফালে গোটাই ঘূৰিম বগামাটি। চলো এই আমাৰ কলটেক চাহ একদম মানে চশমা পিন্ধি লৈছে ভিতৰত। এই কিশোৰ আমাক গিৰি থৈ আহিছে একদম আগৰ পৰা। মামা কি হ'ব? দিগন্ত কিবা ক'ব বোলে শুনছো। আমিও বাইকে বিয়া স্পিড খেলাম নুঙ্গিয়ে বাইক লৈ স্পিড স্লো লৈ ঘূৰি বিৰাট জানা হৈছে দিগন্তই। এতিয়া আহি পালোঁ আমি আইলেণ্ড আৰু দিগন্তহঁতে পিছফালে আহি আছে। আগৰ ফালে গেল কিশোৰ। তো এতিয়া আমি অলপ ভিউ দেখাম ওপৰত যাই কিনে। তো ভালকৈ চাই থাকিব আপোনালোকে। তো আমি এতিয়া আইলেণ্ড আহি পালোঁ। তো অলপমান ভিউ চাওক আইলেণ্ডৰ। আৰু এইফালে চাওক আগৰ কিবা দলং আছিল চাগে এইখন। আৰু হোৱা চাওক বা অলপ ভাঙি গৈছে, এইখিনি ভাঙি গৈছে। চ' এতিয়া এইখন পুৰণা হৈ গ'ল, এইখন নতুন। তো এইফালে ভিউটো চাওক অলপমান। ইয়াৰ পৰা আমি ডাইৰেক্ট এতিয়া বগামাটিত যাম। দিগন্তহঁতে আহি পোৱা নাই, আহি পাব চাগে অলপ পিছত। কিশোৰহঁতে আগত গুচি গ'ল চাগে। আমাক এতিয়া দিগন্ত আহি গ'ল, চাহ পুৰা উৰি আছে একদম, পুৰা এক্সাইটেড হৈ গৈছে একদম মানে। ঐ কেনে লাগছে গাড়ী চলাই? সেন্দে গেল আগত গাড়ী চলাই কেনে লাগছে? ভাল লাগা নাই, ভাল লগা নাই? ৰাস্তাটো ফ'ৰ লেন হ'ল আৰু ভাল লাগিল। মানে সকলোৱে এইখিনি জেগাত আহি পাই একদম চেল্ফি ফটো তোলাত লাগি গৈছে। এইফালে চা একদম পুৰা ফটো মাৰি আছে এনে। ঐ এতিয়া দিগন্ত ক'ত যাবি এতিয়া? বগামাটি ফালে যাম আৰু তামোল গছ চাব। কি ধুনীয়া ধুনীয়া একদম মানে প্লেচ, বিউটিফুল যিমান প্লেচ আছে আজি চব দেখাম। হাঁহি আছে আজি আমাৰ ভাইয়ে। তাৰ কেনে লাগছে আহি কিনে? মানে ভালে লাগছে আহি, একদম ভাল লাগছে ন? তো আগৰ ফালে যিমান ভিউ আছে ভাল ভাল চব দেখাব চেষ্টা। তো এতিয়া বগামাটি লাগি মই গাড়ীখন চলাই যাম। হেলমেটটো পিন্ধি লওঁ এতিয়া। তো চলো। চ' আমি এতিয়া চাহ বাগানৰ ওচৰত আহি পালোঁ। কি বুলি কয় এইখিনিতে? নাওকাটা ন? নাওকাটা ওচৰত হয়। নাগৰিজুলি ওচৰত হয়। এতিয়া ফটো চটো উঠিম অলপ, ভিতৰতে অলপ ভিডিঅ' কৰি দিম যদি যাব পাৰোঁ। তো ইফালে এতিয়া গোটাই চাহ বাগান, চাহপাত, চাহ পিছফালে একদম ফটো উঠিবৰ কাৰণে পূৰা এক্সাইটেড হৈ আছে দিগন্ত। চাহ পূৰা ফটো উঠবি না দিগন্ত? পূৰা ফটো চটো উঠি ল'ম অলপ আৰু চাহ বাগানৰ মাজৰ পৰা ভিউটো দেখাই দিম কেনে লাগে। তো ফাই লোক চাহ এতিয়া চাহ বাগানৰ মাজত আহি পালোঁ। এতিয়া এই চাহপাত লাগে নেকি? ইমান চাহপাত, পুৰা চাহ বাগান হয় এইফালে গোটাই। তো অলপ ভালকৈ ভিডিঅ' চিনেমেটিক্সত দেখাই আছোঁ। তো এতিয়া এনেকৈ চাহ বাগানৰ মাজে মাজে ঘূৰি আছোঁ মানে একদম মানে চাই তামান ভাল লাগে একদম চাহ বাগানৰ মাজে মাজে ভিউটো চাওঁ গাইছ। চাৰিওফালে একদম মানে চাহপাত ক'বই নালাগে আৰু তামান ভাল লাগিছে আজি। তো এতিয়া আৰু আগৰ ফালে যাম বগামাটি ফালে। তো এইফালে কি কি ভাল ভাল অলপ চাব লগা ঠাই আছে সেইবিলাক দেখাম সেইবিলাক। তো চাই থাকক আপোনালোকে। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি একদম মানে এতিয়া একদম গৰম লাগি গ'ল। চলা তলা খুলি দিলোঁ, বেগত ভৰাই দিলোঁ। বেগটো লৈ আছে আমাৰ সতীশ ভাইয়ে। তো ইয়াতে বহুত ফটো চটো উঠি দিলোঁ, বহুত টাইম থাকিলোঁ আৰু এতিয়া যাম আগৰ ফালে। তো ভাই লগ চাহ সেইটো ইমান ডাঙৰ হেলমেট পিন্ধি লৈছোঁ, একদম 5 কেজিমান হৈ গৈছে মাথাত। তো যাই থাক, এতিয়া যাইছোঁ আগৰ ফালে। বগামাটি যাওয়া কেঞ্চেল। তো এতিয়া ক'ত যাম ৰাজু কচোন অলপ ভালকৈ? ট্ৰি হাউচত যাম ন? ট্ৰি হাউচ আছে এইফালে। ট্ৰি হাউচত কি কি দেখা পায় মানে দেখাম আৰু তাতে যাই। তো বেছি দূৰ নাই, আমি ট্ৰি হাউচ পাম। তো ট্ৰি হাউচত পাৱাৰ আগতে এইগিলা ভিউ চাওক, কি মজা মজা ভিউ মানে পাহাৰৰ ওপৰত চাহ বাগান। তো মামা কেনেকুৱা লাগছে আহি কিনে? মজা ভিউ, মই পাগলা হৈ গ'লো। মই पढ़ाई लिखाई में ध्यान लगाओ, आईएएस बनो और देश को
একদম মানে পুৰা চাবলগীয়া ভিউ মই আৰু ভালকে দেখাই আছোঁ আপোনালোকক তো আগে দেখতে ৰহিয়ে পাৰ কৰি ললো কিবাকে মানে অলপ পানী জাম আছে তাৰ কাৰণে গাড়ীখন কিবাকে উঠাই লওঁ এতিয়া আমি কি পাই গলো ট্ৰি হাউচ চাম এইগিলা ঘৰ চা মজা একদম অ মামা কেন লাগছি অদ্ভুত গাছৰ ওপৰত ঘৰ এতিয়া আমি ইটো ঘৰত উঠিম চা গছৰ ওপৰত ঘৰ ওপৰত গছৰ ওপৰত ঘৰ বনাইছে ইডাল কি গছ কি গছ ইডাল ডুমৰু গছ নেকি বাবা ৰাজু লাহে উঠি আহা লাহে भैया ठंडा ঠাণ্ডা তো এইফালে আৰু ওপৰত উঠিম অলপ পুৰা ভিউ ফুল ভিউ চাই ইয়াৰ পৰা এই তলত তো আমি এতিয়া আছো গছৰ ওপৰৰ ঘৰত এইটো কি বুলি কয় ট্ৰি হাউচ ন ट्री हाउस गছৰ ওপৰত ঘৰ এইখন টিংচা লাৰিব পাৰে একদম কি মজা একদম প্লেচ ফুল ভিউ দেখা পাই ইয়াৰ পৰা তো চাই ইফালে ফুল ভিউ পুৰা তো চা ট্ৰি হাউচ চাব মানুহ একদম মজা লাগছে ন তো ক'ত বনোৰে গাড়ী কৈ মিছা কথা কোৱা গুৰুটো বনোৰে গাড়ী বুলি কৈছে কিশোৰ মামা ইমান মিছা কথা কয় চ' আৰু এটা হাউচ দেখা পাইছো গছৰ ওপৰত তাত উঠি আহিম সৰুটো ঘৰটো ওপৰত উঠি আছো ৰ'বা ষ্টে বহুত ওখ হয় লাহে মজা লাগিছে গাইছ কি মজা লাগিছে তো এইফালে চাওক চাহ বাগান এইবোৰ চাহপাত আছে ইয়াত তো এইটো সৰু নদী কি নদী বুলি কয় নাজানো এইফালে চাওক কি মজা ভিউ আগত পাহাৰ আছে আমাৰ মামাই লাহে উঠি আছে আৰু পিছফালে আমাৰ ৰাজু ভাই নেকি তো লুকাই আহি আছে এই ৰাজু हाँ उठिए लाहे मामा तो आपको कैसा लगा आके इधर बहुत सुकून मिला तो আগত আৰু মজা জায়গা আছে মই দেখুৱাই আছো লাহে ভিডিঅ'টো আজি দীঘলে হ'ব কিন্তু লাহে চাই দেখিবা বহুত ভাল লাগিব তো মামা কিবা কবি নেকি অলপ দিগক আগত এটা বঢ়িয়াকে ৱাটাৰফল আছে ৱাটাৰফলটো চাই আহিম তো আগৰ ফালে চাওক মজা ভাঙবনে কি ইতানে পৰি গ'ল হয় ন মামাই পেলাই দিলে হয় ইতানে একদম মানে তো গাইছ এতিয়া ওপৰৰ ফালে যাম তো আহক ওপৰৰ ফালে পাহাৰত কি আছে দেখাম তো চাই দেখিব আপোনালোকে কেমেৰামেন আছে পিছফালে কিশোৰ মামা মানুহ আছে কিজানি কেম্প লাগিছে আজি মজা লাগিছে পাহাৰৰ ওপৰত তলফালে দেখি দি তলফালে অলপ দেখি দি এইফালে তো এতিয়া মই আহি পালোঁ পাহাৰৰ ওপৰত চ' তলফালে জংঘল চাহপাত তো অলপ ওপৰত লাগি উঠি যাম তলফালে ভিউ চা কি মজা দেখা হৈছে চ' এতিয়া অকণমান ওপৰৰ ফালে আৰু ওপৰত যাব পাৰে পুৰা জংঘলে একদম ভয় লাগি যাব নাযাওঁ আৰু এইবিলাক কি ডাঙৰ গছৰ শিয়াৰ হয় তো এইফালে আমাৰ ওপৰৰ পৰা ভিউ তলফালে তো এতিয়া আমি নামি যাম তলফালে মামা যাওঁ ফটো ল'ব নহ'লে ইয়াতে বহুত ভোক লাগছিল একদম কিবা কিবি খাই ল'লো এনেদৰে কিবা কিবি খাই ল'লা একদম মানে খাব লগা বেছি বস্তু নাই ন তাৰ কাৰণে বেছি খাব নাপালোঁ অলপ খালোঁ এতিয়া যাম ঘৰৰ ফালে
আৰু কিবা সব কাপল খোপা আহি কিনে ইয়াতে কিছ কৰিয়ে থাকে হাৰামি হ বেটা ইমান বেয়া বেয়া কথা ক'ব নালাগে নাপায় মামা আৰু অলপ কিবা ভাল কথা কয় এই পাৰ্কটোৰ বিষয়ে চাবলৈ একো নাই খালি কাপল খোপা দেখা পাই থাকে জহাই যাওঁ জয় জয় তোৰ আছে না নাই তোৰ আছে না নাই তোৰ আছে না নাই মোৰ লাভ নাই তাৰ কাৰণে মই যাই আছো এতিয়া হয় নেকি সিহঁতক দেখা পাই মোৰ দুখ লাগি গৈছে তো মামাক তো আমার মামা মামা কি লাগছে ভালো লাগছে না নাই মজা লাগিছে না মজা লাগি আমার 2 ঘন্টা ভাই কি করবে সাইতা কেনে লাগছে কেনে লাগছে কেনে উড়িয়া লাগছি উড়া লাগছে কথা মনত পৰি যায় সৰুৰ ফিলিংছ লৈ আছে সৰুতে এনেকুৱা উঠিলি না ঘৰত নাই এনেকুৱা পোৱাই নাই মই লাইফত আজি ফাৰ্ষ্ট টাইম বেছি এনেকুৱা মই ইচ্ছা কৰি আছো লাইফত আজি ফাৰ্ষ্ট টাইম বেছি মামা এনেকৈ এতিয়া ইমান চাব লগা নাই আৰু এতিয়া ডাইৰেক্ট যাওঁ ঘৰত চা এতিয়া আমি ক'ত আহি পেলোঁ দলঙত আৰু এইফালে মাজৰ পৰা ভিউ চাওঁ মই ভিউ দেখাই দিম তো গাইজ চাওঁ আমি শুক্লেৰ চুইচ গেটত পানী আহিছে এইফালৰ পৰা তো বম পানী যাই আছে এইফালে তো গাইজ তলত নামি আহিলোঁ একদম পানী চাম ৰ'বা ঠাণ্ডা ঠাণ্ডা পানী কুল কুল দোৱা আছে নেকি দোৱা আছে ঠাণ্ডা ন পানী পুৰা পানী ঠাণ্ডা ন পানী বঢ়িয়া মজা ঠাণ্ডা মজা ঠাণ্ডা মজা কুল 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 বেলে পানী নামি চাওঁ মই অলপ কি মজা লাগিছে বে ঠাণ্ডা ঠাণ্ডা শুক্লে নদী আৰু এইটো চুইচ গেট কোনফালে কোনফালে এইটো বম ডাঙৰ চাই লওক কেনেকুৱা লাগিছে ভাই লওক কেনেকুৱা লাগছি আহি কিনে কেনেকুৱা লাগছি মজা লাগিছে নেকি কেনেকুৱা লাগছি বোলে কৈ দি একবাৰ চুপাৰ ঐ দোৱা আছে বোলে পৰি যাম আৰু ক'ৰবাত তো ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ তো আজি ইয়াতে সমাপ্ত কৰিম যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো ভাল লগা নাই এটা ডিছলাইক মাৰি দিব তো আজিৰ কাৰণে বাই 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 কৰি দিয়া বাই বাই